Hey guys, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈছোঁ। গাহৰি ক্ৰছ কৰোৱা দিনাখনৰ পৰা ধৰি লৈ পোৱালি দিয়া দিনালৈকে আপোনালোকে এতিয়া কোনো ধৰণৰ কেলেণ্ডাৰ নোচোৱাকৈ বা দিনবোৰ হিচাপ নকৰাকৈ আপোনালোকে ডাইৰেক্ট যিদিনাখন জগিব সেইদিনাখনৰ সঠিক সময়টো অতি সোনকালে গম পাব। তাৰ কাৰণে মই এটা বিশেষ তালিকা লৈ আছোঁ। মোৰ এই ভিডিঅ'টো শেষলৈ চাব। আপোনালোকে শেষত মই তালিকাখন ধুনীয়াকৈ দি দিম। যাৰ যাৰ প্ৰয়োজন হ'ব স্ক্ৰীনশ্বট মাৰি ইহঁতে ৰাখি থ'ব লাগে। তালিকাখন হৈছে এনেকুৱা, এইটো দেখিছে, ইয়াত আপোনালোকে কোনটো ডেটত ক্ৰছ কৰাব সেইটোত সম্পূৰ্ণ লিখা আছে। ধৰি লওক আপোনালোকে যদি জানুৱাৰী 1 তাৰিখে ক্ৰছ কৰাব তেন্তে এপ্ৰিলৰ 25 তাৰিখে পোৱালি দিব। মই ফেব্ৰুৱাৰী 1 তাৰিখে ক্ৰছ কৰাইছিলোঁ, দেখিছে ফেব্ৰুৱাৰী 1 তাৰিখে ক্ৰছ কৰাইছিলোঁ, মোৰ মে' 26 তাৰিখে পোৱালি দিব। তো গাহৰি 114 দিন 15 দিন আপোনালোকে যদি আজি ক্ৰছ কৰালে হিচাপ কৰিব লাগিব যে এদিন 2 দিন 3 দিন 4 দিন বোলে এই মাহটো 30 দিন, অন্য মাহত 60 দিন, নেক্সট মাহত 90 দিন, এনেকুৱাকৈ আপোনালোকে হিচাপ কৰিব লাগিব। তো এতিয়া মই এনেকুৱা এটা তালিকা লৈছোঁ যিটো আপোনালোকে কেলেণ্ডাৰ নোচোৱাকৈ ডাইৰেক্ট সঠিক সময়টো গম পাব। গাহৰিটো 112 দিন, 110 দিন, 114 দিন, 115 দিন, 120 দিন, 21 দিনত যোগে। কিন্তু মই যিখন তালিকা দেখাম সেই তালিকাখনত আপোনালোকে একুৰেটটো 2 দিনৰ আগত 2 দিনৰ পিছত আপুনি সজাগ থাকিলেই হ'ব। সেইদিনাখন মানে সেই 2 দিনৰ আগত বা 2 দিনৰ পাছত বা সেইটো তাৰিখতে জগিবই। এইটোতো ধৰি লওক আপোনালোকে আগজাননী পাই যাব। ভিডিঅ'টো শেষলৈ চাব যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধা নহয়। তো আপোনালোকে ধৰি লওক জুলাই 23 তাৰিখে ক্ৰছ কৰাব, তেন্তে কি তাৰিখে জগিব মই সেইটো আপোনালোকক কৈছোঁ। যদি আপোনালোকে জুলাইত ক্ৰছ কৰায় তেন্তে এইটো জুলাই 23 তাৰিখে যদি ক্ৰছ কৰে নৱেম্বৰৰ 24 তাৰিখে। ইয়াত মানে ডাইৰেক্ট লিখা আছে, ধৰি লওক ইয়াত আছে জানুৱাৰী 1ৰ পৰা 31লৈকে ক্ৰছ কৰোৱা ডেট, আৰু ইয়াত আছে আপোনাৰ চিৰিয়েলি ডেলিভাৰী ডেট। তো আপোনালোকে মানে কেলেণ্ডাৰত বিচাৰি ফুৰিব নালাগে যে আজি জগিব, কালি জগিব, কোনদিনা জগিব, বা আপোনালোকে কেলেণ্ডাৰত হিচাপ কৰা স্বত্বেও আপোনালোকৰ মনত সন্দেহ থাকিব যে মোৰ হিচাপত কিবা ভুল হৈছে নেকি, সেইদিনাখন নজগিলে। তো আপোনালোকৰ মনত সন্দেহ থাকিব। তো আপোনালোকে যদি এনেকুৱা এখন তালিকাখন পাই যায় তো আপোনালোকৰ নিঃসন্দেহ থাকিব যে আমুক দিনাখন জগিব, আৰু সেইদিনাখন 2 দিনৰ আগত অকণ সজাগ থাকিব আৰু 2 দিনৰ পাছত সজাগ থাকিব। তো বন্ধুসকল, এই তালিকাখন পাই আপোনালোকৰ যদি ফাৰ্মত উপকৃত হয় বা কিবা এটা জ্ঞান পাইছে তো মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু মোৰ চেনেলত যদি নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মই গাহৰি ফাৰ্মৰ লগত জড়িত থকা যিকোনো ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যনটো প্ৰথমে পায়। তো মই কিছুমান ধৰি লওক পলিট্ৰি ভিডিঅ' বনাওঁ বা ছাগলী ফাৰ্মৰ বনাওঁ বা মাছৰ বনাওঁ, সেইবোৰে মোৰ ভিউৱাৰ্ছবোৰে হয়তো ভাল নাপাই চাগে, অকল গাহৰিৰ লগত জড়িত থকা ভিডিঅ' বনাব লাগে। তো মই এই কথাটো বুজি পাইছোঁ যে মোৰ দৰ্শকসকলে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে এইটো বুজি পাইছোঁ। ধৰক গাহৰিৰ লগত জড়িত থকা হ'লে ভিউজ অকণ বাঢ়ে, দৰ্শকসকলে ভাল পায়। তো মই আগন্তুক যিখিনি ভিডিঅ' বনাম গাহৰিৰ লগত জড়িত থকাই বনাম। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।